অৰিন্দম কাকতি আকৌ নিৰুদ্দেশ হ'ল। কাকতি খুৰীৰ আকৌ হাহাকাৰ। ৰাতিপুৱা খোজকাঢ়ো বুলি ওলাই গৈছিল। নীলিমে আহি কৈছে, তিনিআলি কিনাৰ মতিউৰৰ দোকানখনলৈকে যে তেওঁ গৈছে সেইটো নিশ্চিত। তাৰ ওচৰৰে ফুটপাথৰ চাহৰ দোকান দিয়া প্ৰফুল্ল নামৰ ল'ৰাটোৱে কৈছে, ৰাতিপুৱাই ছাৰে তাক দম এটা দি গৈছে। কাৰণটো হ'ল, সি তেখেতে কোৱা স্বত্তেও তেখেতৰ ৰাতিপুৱাৰ চাহকাপত চেনি নিদিলে। এইটো অৱশ্যে তাৰ ভাগ্যত ঘটিয়ে থাকে। তাৰ দোকানত ৰাতিপুৱাৰ নিয়মিত চাহ খোৱা প্ৰায় 30জনমান মানুহৰ হয়তো প্ৰত্যেকজনেই এবাৰ নহয় এবাৰ কাকতিয়ে প্ৰফুল্লক এনেধৰণে গালি পৰা দেখিছে। সেইটো সাধাৰণ কথা। সেইটোলৈ সি কোনোদিন আফচোচ কৰা নাই। ওপৰৰ পৰা তাৰমানে মতিউৰৰ পৰা কাৰা নিৰ্দেশ আছে, সি যাতে কেতিয়াও কাকতিৰ চাহত চেনি নিদিয়ে। যিমানেই গালি নাপাৰক সি সহ্য কৰিব লাগিব। সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে কাকতি ছাৰ নিৰুদ্দেশ হৈছে। খুৰী, তোমাক মই আগতেই কৈছো, খুৰাক তুমি অকলে মৰ্ণিং ৱাকলৈ যাবলৈ নিদিবা। মই জানো এতিয়া আৰু তেওঁক ইয়াত বিচাৰি একো লাভ নাই। তেওঁ ইতিমধ্যে হৰেণ খুৰাৰ ঘৰ পাইছেগৈ। আৰু তুমি মোক কিন্তু তালৈ যাবলৈ নকবা। মোক দুইজনে মিলি দেওবৰীয়া দুপৰীয়া খানা বনোৱাত লগাব। নালাগে নালাগে তই যাব, আজি ময়ে যাম। মই আজি দুয়োটাকে ভালকৈ এজাউৰি দিম। এই ৰীতাজনীৰ কাৰণে এইবোৰ হৈছে। তাই হৰেণক এনেকে এৰি কিয় গুৱাহাটীলৈ যাব লাগে? গৈছে গৈছে, হৰেণকো লগত লৈ যাব লাগে। মন্দাকিনী মূৰটো লাহে লাহে গৰম হৈ আহিল। কিন্তু পিছ মুহূৰ্তত আন এক চিন্তাই তেওঁক আমনি কৰিলে। হৰেণৰ তালৈ গৈছে বুলি তেওঁলোকে অনুমানহে কৰিছে। তাৰ বাহিৰে তেওঁতো অন্য ঠাইলৈও যাব পাৰে। এই সৰু নগৰখনৰ অলিয়ে গলিয়ে তেওঁৰ চিনাকি মানুহ। কিন্তু কেৱল মানুহৰ ঘৰলৈকে গৈছে সেইটোতো নিশ্চিত নহয়। যদি মানুহৰ ঘৰলৈ যোৱা নাই তেন্তে মন্দাকিনী ভয় লাগি আহিল। তেওঁ সেইবাৰৰ দৰে কৰা নাইতো। সেইবাৰ কাকতিয়ে কম জ্বলা কলা লগালেনে? সম্পূৰ্ণ দিনটো ধৰি গোটেই নগৰখন চলাপাত কৰিও মানুহজনক বিচাৰি নোপোৱাৰ পিছত হাতত এটা বৰালি মাছ লৈ সন্ধিয়া ৰিক্সা এখনৰ পৰা নামি অহা কাকতিক দেখি মন্দাকিনীৰ জীৱনটো ঘূৰাই পৰাৰ দৰে লাগিছিল। আচৰিত ধৰণে সদায় কাকতিৰ পক্ষ লোৱা মন্দাকিনীৰ মামাকৰ ল'ৰা অৰিন্দম কাকতিৰ বাল্যবন্ধু হৰেণ উকিলেও সেইদিনা মন্দাকিনীৰ পক্ষ লৈছিল আৰু অৰিন্দম কাকতিক উৰাই ঘূৰাই গালি পাৰি জেৰা কৰিছিল। মন্দাকিনী আৰু হৰেণৰ উপৰিও ওচৰ চুবুৰীয়া কেইবাজনো মানুহে সেইদিনা সেই বিচাৰত ভাগ লৈছিল। বেয়া কাম কৰি ধৰা পৰা সৰু ল'ৰা এটাৰ দৰে সেইদিনা সকলোৰে জেৰাৰ সন্মুখত নগৰখনৰ আটাইতকৈ পুৰণি হাইস্কুলখনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰিন্দম কাকতি অদ্ভুত ধৰণে নীৰৱ হৈ বহি আছিল। প্ৰায় আধা ঘণ্টা ধৰি চলা অবিৰাম জেৰাৰ অন্তত আচল কথাটো স্বীকাৰ কৰিলে কাকতিয়ে। নগৰৰ পৰা 5 কিলোমিটাৰ দূৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন নিজান বিলত ড্ৰাইভাৰ বকুলক লৈ নাৱত বহিবলৈ তেওঁৰ দিনৰ দিনটো বৰশী বালে। তেওঁ হৰেণক ক'লে, সৰুতে তেওঁলোকে পল বোৱা সেই বিলৰ পাৰলৈকে এটা নতুন ৰাস্তা হৈছে। আগৰ দৰে মেটেকানি ফালি নগলেও হয়। মন্দাকিনীৰ লগত এইবাৰ কাকতি 3 দিন মাতবোল বন্ধ আছিল। হ'ব পাৰে, যিকোনো কামেই কৰিব পাৰে অৰিন্দম কাকতিয়ে। মন্দাকিনীয়ে জানে একো নকৰিলেও খাব পাৰে খাব নলগীয়া বস্তু। আকৌ এটা নতুন চিন্তা লাগিল মন্দাকিনীৰ। তেওঁ নীলিমক চিঞৰিলে, ঐ নীলু, এটা কাম কৰচোন। তইতো বাইকখন লৈ বৰতলৰ পৰা পাক এটা মাৰি আহ। পূজা আহিছে, তাত জিলাপিৰ দোকানখন খোলা নাইতো। এইবাৰ নীলিমৰো চিন্তা লাগিল। সি জানে অতুলহঁতৰ পূজাথলীত বহুদিনৰ আগৰ পৰাই জিলাপিৰ দোকানখন বহে। গিৰিধৰ নামৰ দোকানীজনে তেওঁৰ দোকানখন সন্মুখলৈকে সম্প্ৰসাৰিত কৰি চৌকা এটা খোলে আৰু জিলাপিৰ বিক্ৰী আৰম্ভ কৰে। কাকতি ছাৰক জিলাপি নিদিবলৈ গিৰিধৰক কোৱা হোৱা নাই। সি লগে লগে অতুললৈ ফোন কৰিলে, কিন্তু অতুল ঘৰত নাই। 3 কিলোমিটাৰ আঁতৰৰ তাৰ বৰদেউতাকৰ ঘৰলৈ গৈছে। ঘূৰি আহিবলৈ ওলাইছেহে এতিয়া। নীলিমে অতুলক কাকতি খুৰাক নিৰুদ্দেশ হোৱা বাতৰিটো দিলে আৰু শীঘ্ৰেই আহি গিৰিধৰৰ দোকানত সন্ধান কৰিবলৈ ক'লে। অতুলে ক'লে সি 3 মিনিটৰ ভিতৰত আহি খবৰ দি আছে।
বাইক উৰাই দিলে এইখিনি দূৰত্বত 3 মিনিট মানেই লাগিব। অতুলে সমস্যাটোৰ গুৰুত্বৰ কথা জানে আৰু জানে সমস্যাটো জটিল হ'লে তাৰ দেউতাকৰো অযথা শাস্তি হ'ব। সি তাৰ বাইকৰ স্পীডৰ ওপৰত বেছি আস্থা নাৰাখিলে আৰু দেউতাকলৈ ফোন কৰি তেখেতক পদূলিলৈ ওলাই আহি গিৰিধৰৰ দোকানত চকু দিবলৈ ক'লে। অতুলৰ দেউতাক ডাক্তৰ মানস চলিহা কাকতিৰ ছাত্ৰ আছিল। এতিয়া নগৰখনৰ আটাইতকৈ ব্যস্ত ডাক্তৰ। অলপতে বাহিৰা গ্ৰুপ এটাৰ লগ লাগি নগৰখনত প্ৰথমখন নাৰ্ছিং হোম আৰম্ভ কৰিছে। সৰু নগৰখনৰ সকলোৱে তেওঁক সমীহ কৰে, একমাত্ৰ অৰিন্দম কাকতিৰ বাহিৰে। সেইবাৰ অনিয়ন্ত্ৰিত ব্লাড চুগাৰৰ কাৰণে জটিল হোৱা শ্বাসনলীৰ সংক্ৰমণ এটাৰ কাৰণে কাকতিক তেওঁ নাৰ্ছিং হোমখনত ভৰ্তি কৰিব লগা হৈছিল। কিন্তু তাৰ পিছত অচিৰেই ডাক্তৰ চলিহাই উপলব্ধি কৰিছিল যে তেওঁ এজন ভাল ডাক্তৰ হ'ব পাৰে, কোনোপধ্যে এজন ভাল পৰিচালক নহয়। কাকতি ছাৰক ভৰ্তি কৰাৰ মুহূৰ্তৰ পৰাই কাৰা নিয়ম শৃংখলাৰ কাৰণে জনাজাত নাৰ্ছিং হোমখনৰ প্ৰতিজন কৰ্মচাৰীয়ে চাকৰি জীৱনত কোনোদিন সন্মুখীন নোহোৱা কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। সাধাৰণতে নাৰ্ছিং ষ্টাফে অসহযোগ কৰা ৰোগীক নিয়ন্ত্ৰণ কৰিবলৈ সংশ্লিষ্ট ডাক্তৰজনৰ শৰণাপন্ন হয় আৰু শতকৰা 100 জন ৰোগীয়ে ডাক্তৰক কোনো ক্ষেত্ৰতে অসহযোগ নকৰে। কিন্তু কাকতিক হস্পিটেলাইজ কৰি যেন ডাক্তৰ মানস চলিহাই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটোহে কৰিলে। 400ৰ ওপৰত ৰেণ্ডম ব্লাড চুগাৰ থকা অৱস্থাত অৰিন্দম কাকতিক খাবলৈ লাগে কেণ্টিনৰ গজা, চিংৰা আৰু চেনি দিয়া চাহ। আটাইতকৈ সুদক্ষ নাৰ্ছ কৰবী হাজৰিকাক কাকতিক চম্ভালিবৰ কাৰণে চলিহাই নিয়োগ কৰিছিল। কিন্তু 48 ঘণ্টাৰ পিছতো ডায়েবেটিছৰ দৰৱে কাম নিদিয়াত সন্দেহ কৰি চলিহাই যেতিয়া কৰবীক কাৰণটো সুধিলে, কৰবীয়ে ক'লে, ছাৰ, মোৰ দ্বাৰা নহ'ব, আপোনাৰ দ্বাৰাও নহ'ব। মিছামিছিকৈ ৰেপুটেশ্যন নষ্ট হ'ব এতিয়া ছাৰ। অকল খুৰীয়েহে চম্ভালিব পাৰে। তেখেত থকাৰ সময়ত ঠিকেই থাকে, তেখেত ঘৰলৈ গ'লেই অৰাজকতাৰ সৃষ্টি হয়। কি অৰাজকতা? ছাৰ, কেণ্টিনৰ মেনেজাৰজনক সোধকগৈ। প্ৰথম দিনা নামি গৈ তেখেতে নিজেই ৰসগোল্লা চিংৰা খাই আহিছে, মেনেজাৰে গমেই নাপালে। দ্বিতীয়বাৰ যাওঁতে তেখেতে বাধা দিয়াত কেণ্টিনৰ পৰিৱেশেই বেলেগ কৰি দিলে। মেনেজাৰজনে মোক মাতি পঠালে। মই গ'লো, কিন্তু একো লাভ নহ'ল ছাৰ। কেণ্টিনত চাহ খাই থকা কেইবাজনো ৰোগীৰ অভিভাৱকৰ আগত ময়ো লাজহে পাব লগা হ'ল। উপায় নাপাই মই মেনেজাৰক ক'লো বইল কেক এটা দিবলৈ। বিনা চেনিৰ চাহৰ নামেই নুশুনে ছাৰে। মানস চলিহাই বুজি পালে আচল সমস্যাটো। তেখেতে জানে কাকতিয়ে তেওঁৰ কথাও নুশুনে। এতিয়া তেখেতক কিবা এটা উপদেশ দিবলৈ গ'লে প্ৰেছক্ৰিপশ্যনত হেণ্ডৰাইটিঙৰ কথা ওলাব, শব্দাৰ্থ আৰু জেনেৰেল নলেজৰ পৰীক্ষা দিব লাগিব। তাতোকৈ মানস চলিহাই দীপকলৈ ফোন কৰাৰ কথাহে চিন্তা কৰিলে। দীপক তাৰ সহপাঠী, নতুন দিল্লীৰ নামী কলেজ এখনৰ প্ৰবক্তা আৰু অৰিন্দম কাকতিৰ একমাত্ৰ পুত্ৰ। মানসে জানে দীপকে দেউতাকক কিছু চম্ভালিব পাৰে। সি ফোনত দেউতাকক বুজালে দেউতাকে কথা শুনিবও পাৰে। সেইদিনা মানস চলিহাই দীপকক সমস্যাটো জনালে আৰু তাৰ পিছদিনা ৰাতিপুৱা শুই উঠাৰ আগতেই কাকতিৰ ফোন। বিচনাৰ কাষত থকা ফোনটো ক্ৰেডেলৰ পৰা তুলি গুড মৰ্ণিং ছাৰ বুলি কোৱাৰ প্ৰায় 3 মিনিটৰ ভিতৰত মানস চলিহাৰ মুখখনে কিমানবাৰ ৰং সলাইছিল আঁঠুৱাৰ ভিতৰৰ পৰা দেখি থকা মানস চলিহাৰ পৰিবাৰ ৰুণুঙিয়ে মন্দাকিনীক পিছত কৈছিল, ভাগ্য ভাল, পৰৱৰ্তী 2 দিনৰ ভিতৰতে কাকতিৰ শ্বাসনলীৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈছিল আৰু তেখেতক হস্পিটেলৰ পৰা ৰিলিজ কৰি ডাক্তৰ চলিহাই স্বস্তিৰ নিশ্বাস পেলাইছিল। চলিহাই জানে পুতেক অতুলে কৰা ফোনটোৰ গুৰুত্বৰ কথা। প্ৰকৃততে কাকতিৰ ডাঙৰ ল'ৰা দীপকৰ অনুপস্থিতিত দীপকৰ মাক দেউতাকৰ ভাল বেয়াৰ দায়িত্বও মোটামুটি তেওঁৰে। তাতে তেওঁ ডাক্তৰ। হাৰ্ট, কিডনী, স্নায়ুতন্ত্ৰকে ধৰি কেইবাটাও অংগ ইতিমধ্যে যথেষ্ট দুৰ্বল হৈ পৰা কাকতিয়ে 1 প্লেট জেলেপি গলাধকৰণ কৰাৰ আগতেই তেখেত গিৰিধৰৰ দোকান পাবগৈ লাগিব। সেয়ে আধা খোৱা চাহকাপ টেবুলৰ ওপৰত ঠেকেচা মাৰি থৈ তেওঁ পত্নীক এবাৰো মাত নলগোৱাকৈ গেটৰ ওচৰ পালেগৈ। কিন্তু নাই, গিৰিধৰৰ দোকানত তেতিয়া কাকতি নাই। তথাপি মানস চলিহাই গিৰিধৰক সুধিলে,
কোনোবা বয়সস্থ মানুহে ইতিমধ্যে তাৰ দোকানত জেলেপি কিনিছে নেকি? গিৰিধৰে নিশ্চিতভাৱে ক'লে যে আজি তেনেকুৱা কোনো মানুহ তাৰ দোকানলৈ অহা নাই। চলিহাই গিৰিধৰক অৰিন্দম কাকতিৰ চেহেৰাৰ এটা বৰ্ণনা দিলে আৰু সেই ধৰণৰ কোনো বয়সস্থ মানুহ তাৰ দোকানলৈ আহিলে কোনোপধ্যেই যাতে জেলেপি নিদিয়ে তাক সকীয়াই দিলে। কিবা অসুবিধা কৰিলে চলিহা বা চলিহাৰ ল'ৰা অতুলক খবৰ দিবলৈও গিৰিধৰক দিহা দিলে। সকলোখিনি কৰি উঠি ডাক্তৰ মানস চলিহাই মন্দাকিনীলৈ ফোন কৰিলে। খুৰীদেউ, ছাৰ এইফালে অহা নাই, বেলেগ ক'ৰবালৈ গৈছে। খুৰী, তোমাক মই কিমান বাৰ কৈছো তেওঁক অকলে নেৰিবা। মন্দাকিনীয়ে এইবাৰ প্ৰায় নিশ্চিত হ'ল যে কাকতি আৰু হৰেণ নিশ্চয় হৰেণৰ ঘৰত লগ লাগিছে আৰু দুপৰীয়াৰ সাজ তাতে খোৱাৰ দিহা কৰিছে। হৰেণলৈ ফোন এটা কৰাৰ উদ্দেশ্যে তেওঁ মোবাইলত হাত থৈছেহে মাত্ৰ দূৰণিৰ পৰা শুনা গ'ল হৰেণ দত্তৰ মাত। ঐ অৰি, তোৰ ওলোৱা হোৱা নাই নেকি এতিয়াও? মন্দাকিনীৰ বুকুখন চিৰিংকৈ গ'ল। তাৰমানে কাকতি হৰেণৰ ওচৰলৈও যোৱা নাই। মন্দাকিনীয়ে ফোনটো হাততে লৈ বাৰাণ্ডালৈ ওলাই আহিল আৰু বাৰাণ্ডাতে মৰ্ণিং ৱাকৰ পৰা কাকতি নোহোৱা হোৱাৰ খবৰটো দিলে। হৰেণ আচৰিত হ'ল। আজিতো কাকতিৰ লগত বেলেগ কাৰ্যসূচী আছিল। দুয়ো আজি বহুত দিনৰ মূৰত একেলগে গাঁৱৰ ফালে পাক এটা মৰাৰ কথা আছিল। ড্ৰাইভাৰ বকুলকো খবৰ দিয়া আছে, সি অলপতে আহি পাবহিয়ে। তেওঁ সোনকালে আহিছে কাকতিৰ গাড়ীখন বকুলৰ হতুৱাই অলপ ঘৰতে ধুৱাই লোৱাৰ উদ্দেশ্যে। গাড়ীৰ মালিক আৰু ড্ৰাইভাৰ দুয়োৰে গাড়ীৰ প্ৰতি কোনো মনোযোগেই নাই। বাহিৰখন যিমান লেতেৰা ভিতৰখন সিমানেই লেতেৰা হৈ আছে। হঠাৎ অৰিন্দম কাকতি নোহোৱাটো হৰেণ উকিলৰ কাৰণেও ৰহস্যজনক হৈ পৰিল। হৰেণে মন্দাকিনীক সুধিলে, ফোনটো নিছিল নে মৰ্ণিং ৱাকলৈ যাওঁতে? নাই নিয়া, ফোনটো তেওঁ টেবুলৰ ওপৰতে এৰি থৈ গৈছে। মন্দাকিনীয়ে আগতেই চাইছে। ফোন এৰি থৈ যোৱা মানে তেওঁ সঁচাকৈ যাওঁ বুলিয়ে ওলাই গৈছে। ফোনটো কাকতিয়ে প্ৰায়ে লগত ৰাখে। যিদিনা সেইটো ঘৰত থৈ যায় সেইদিনা তেওঁ সেইটো থওঁ বুলিয়ে থৈ যায়, যাতে তেওঁক কোনেও ফোন কৰি ডিষ্টাৰ্ব কৰিব নোৱাৰে। ইয়াৰ আগৰ কেইবাৰ নিৰ্দেশ হওঁতেও তেওঁ সদায় ফোনটো এৰি থৈ গৈছিল। ফোনটো ঘৰত আছে বুলি জনাৰ পিছত হৰেণৰ মনটো অলপ মুকলি মুকলি লাগিল। তাৰমানে অৰিন্দম কাকতি নিজৰ ইচ্ছামতেই ওলাই গৈছে। কিন্তু গৈছে ক'লৈ? কালি ৰাতিপুৱা দুয়ো কথা পাতিছিল ফোনত। আজি পুৱা 10 বজাত দুয়ো ইয়াৰ পৰা ৰাওনা হোৱাৰ কথা, মন্দাকিনীকো লগত লৈ যোৱা কথা। হৰেণে মন্দাকিনীক চিন্তা নকৰিবলৈ কৈ ৰাস্তালৈ ওলাই আহিল। মন্দাকিনীক চিন্তা নকৰিবলৈ ক'লেহে হয়, হৰেণ দত্তৰ নিজৰে চিন্তা লাগিল। ৰাতিপুৱা 5 বজাতে প্ৰাতঃ ভ্ৰমণলৈ ওলাই যোৱাৰ পৰা এতিয়া প্ৰায় 11:30 বজালৈকে মানুহজন নাই। কিবা অঘটন ঘটা নাইতো? নাই, কোনো অঘটন ঘটা নাই। অৰিন্দম কাকতিক এই অকণমান নগৰখনত প্ৰায় সকলোৱে ভালদৰে জানে। ক'ৰবাত মূৰ ঘূৰাই পৰি থাকিলেও চিনি পোৱা মানুহ ওলাব। তেনেকুৱা কিবা এটা হোৱা হ'লে ইতিমধ্যে খবৰ আহি গ'লহেঁতেন। তেন্তে কি হ'ব পাৰে? কাকতিক বেয়া পোৱা মানুহো কোনো নাই, অন্ততঃ তেওঁ জনাত। কাকতিক বেয়া পাবলৈ কাকতিয়ে কাৰোবাক বেয়া পালেহে। তেখেতৰ সংস্পৰ্শলৈ অহা যিকোনো মানুহে বুজি পায় মানুহজনৰ কোমল আৰু সকলোৰে প্ৰতি দৰদী অন্তৰখন। অৱশ্যে স্কুলত থকা অৱস্থাত কাকতি আছিল বৰ কঠোৰ মানুহ। তেওঁক স্কুলখনৰ ছাত্ৰ ছাত্ৰীবোৰে বাঘ দেখা দি দেখিছিল। হাতত এছাৰিডাল লৈ অৰিন্দম কাকতিয়ে যেতিয়া ইংৰাজীৰ ক্লাছটোলৈ সোমাই আহে, ক্লাছৰ আটাইতকৈ অঘাইতং কেইটাইও 33 কোটি দেৱতাৰ নাম লৈছিল। মাজে মাজে কাকতিয়ে হৰেণ উকিলৰ আগত কয়, হৰেণ, আমাৰ দিনৰ কথা বেলেগ আছিল। ল'ৰাকেইটা বেয়া হোৱা বয়সত নিয়ম শিকাবলৈ আমাক পূৰ্ণ স্বাধীনতা দিয়া হৈছিল। আজিকালি অভিভাৱকবোৰে শিক্ষকক কেৱল মাহেকীয়া দৰমহা খোৱা চাকৰিয়াল বুলিহে ভাবে। অৱশ্যে শিক্ষকবোৰো সলনি হ'ল। আমাৰ দিনত ল'ৰা ছোৱালীকেইটাক স্কুলত এডমিশ্যন দিয়াৰ পিছত শিক্ষকসকলকে চমজাই দিছিল। দৰকাৰ হ'লে সিহঁতক যিকোনো ধৰণৰ শাস্তি দিবলৈও আমাক অভিভাৱকবোৰেহে সোঁৱৰাই দিছিল। আজিকালি তুমি শাস্তিমূলক ব্যৱস্থাটো বাদেই দিয়া, টানকৈ কিবা এটা কলেই জগৰ। মাজে মাজে কাকতিয়ে এটা কাহিনী কৈছিল। কোনোবা এজন ৰাষ্ট্ৰপতি যতদূৰ সম্ভৱ ফখৰুদ্দিন আলী আহমেদৰ পৰলোক প্ৰাপ্তিত স্কুলখনত হোৱা শোকসভাখনত ঘটা ঘটনাটোৰ কাহিনী।
বিদেহাত্মাৰ সদ্গতিৰ বাবে মৌন প্ৰাৰ্থনা কৰাৰ সময়তে স্কুলৰ বদমাছ ছাত্ৰ দুজনমানে পিছফালৰ পৰা খুকখুকাই হাঁহিছিল, যাৰ ফলত সংক্ৰামক ৰূপত সেই হাঁহি বিয়পি গোটেই প্ৰাৰ্থনা সভাখনত নহ'ব লগা বিশৃংখল পৰিস্থিতি এটাৰ সৃষ্টি হৈছিল। সেইদিনা সেই ঘটনাটোৰ কাৰণে দোষী সাব্যস্ত কৰি 10মান শ্ৰেণীৰ ছাত্ৰজনক 5জন ছাত্ৰক সকলো ছাত্ৰ ছাত্ৰীৰ আগত বাৰাণ্ডাত কাণত ধৰি আঁঠু কাঢ়ি দৌৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। মুখেৰে তু শব্দ এটা উচ্চাৰণ নকৰাকৈ ছাত্ৰকেইজনে শাস্তি গ্ৰহণ কৰিছিল আৰু শাস্তিৰ শেষত দেখা গৈছিল সিহঁতৰ আঁঠুৰ ছাল ছিগি তেজ ওলাইছে। সিহঁতৰ তেনে অৱস্থাত দেখি কমন ৰুমৰ সহকাৰী শিক্ষকসকলৰ আগত অৰিন্দম কাকতিয়ে হুকহুকাই কান্দিছিল। কিন্তু আচৰিত ধৰণে সেই 5জন ছাত্ৰৰ কোনো এজনৰে অভিভাৱকৰ পৰা সামান্যতম আপত্তিও নুঠিল, বৰঞ্চ দুজনমানে আৰু কঠোৰ শাস্তি দিয়াৰহে পোষকতা কৰিছিল। তাতোকৈ আচৰিত কথা, সেই শাস্তি পোৱা 5জন ছাত্ৰৰ কেউজনেই পিছত নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিছিল। স্কুলৰ সোণালী জয়ন্তী উৎসৱৰ পুৰণি ছাত্ৰৰ মিলন সভাত সেই ছাত্ৰকেইজনে কাকতি ছাৰৰ সেই শাস্তিৰ কথা কৈ উপস্থিত অন্যসকল পুৰণি ছাত্ৰৰ মাজত হাঁহিৰ সঞ্চাৰ কৰিছিল। সভাত উপস্থিত থকা কাকতি ছাৰক তেওঁলোক 5জনে একেলগে গৈ সেৱা কৰিছিল। কলৈ যাব পাৰে অৰিন্দম কাকতি? থানাখনৰ ওচৰৰ পৰাই হঠাতে হৰেণুকিৰে ভাবিলে, থানাত খবৰ এটা দিয়া যায় নেকি? আজিকালিতো মানুহে ভাবিব নোৱাৰা ঘটনাই ঘটি থাকে, কিন্তু থানাৰ ভিতৰত কিবা এটা অস্বাভাৱিক ভিৰ, কিবা হৈছে। তেওঁ চুচুক চামুক কৰি থাকোঁতেই থানাৰ ভিতৰৰ পৰা কম বয়সীয়া পুলিচ কনিষ্টেবল এজন দৌৰি আহি ওলাই আহিল আৰু হৰেণ দত্তক ক'লে, ছাৰে আপোনাক মাতিছে। কোন ছাৰে? আমাৰ নতুন SP ছাৰে ছাৰ। আপোনাক জানে ছাৰ, আমাৰ পুৰণি ছাৰৰ আজি ফেয়াৰৱেল হৈ গ'ল, এতিয়া চাহ পৰ্ব চলি আছে। হৰেণ দত্ত সোমাই গ'ল। জ্যেষ্ঠ অফিচাৰৰ সাজ পিন্ধা এজন মানুহ বাৰাণ্ডালৈ ওলাই আহিল। আহক ছাৰ, আহক। আপোনাক আমাৰ থানাৰ সন্মুখেৰে গৈ থকা দেখি মই তেওঁক পঠাই দিছোঁ। মোক পাহৰিলে নেকি ছাৰ? মই গজেন দুৱাৰা, আপোনাৰ বন্ধু নৰেশ্বৰ দুৱাৰাৰ ল'ৰা। কাকতি ছাৰৰ ছাত্ৰ যে। হৰেণ দত্তৰ মনত পৰিল, এওঁচোন সেই কাকতিৰ শাস্তিৰ সন্মুখীন হোৱা পঞ্চপাণ্ডৱৰ মাজৰে এজন। কোঠাটোত সোমাই হৰেণ দত্ত আচৰিত হ'ল। অফিচাৰৰ টেবুলৰ ঠিক সন্মুখতে বহি অৰিন্দম কাকতিয়ে চাহ খাই আছে। তই ইয়াত? অৰিন্দম কাকতিয়ে হাঁহিলে। ছাৰক মই লৈ আহিছোঁ। আজি দুয়োজনে মিলি বহু সময় মৰ্ণিং ৱাক কৰিলোঁ। যোৱা দুদিন মই মোৰ কোৱাৰ্টাৰত অকলে, সেয়ে ছাৰক লৈ ব্ৰেকফাষ্ট কৰিলোঁ আৰু ওলাই আহি এই মিটিংখন এটেণ্ড কৰিলোঁ। ছাৰক পাই ভালেই হ'ল। আমাৰ অঞ্চলত বহু দিন থাকি মোৰ আগৰ বিষয়ে এজন যাবলৈ ওলাইছে। বিদায় সভাত ছাৰৰ দৰে গণ্যমান্য ব্যক্তি এজন থাকিলে সভাখনৰ গাম্ভীৰ্য বাঢ়ে। মই ছাৰক থৈ আহিম বুলি ওলাইছিলোঁৱেই, এনেতে আপোনাক ৰাস্তাত দেখিলোঁ। বহক ছাৰ, মই দুয়োজনকে থৈ আহিম। কাকতিৰ কাষতে হৰেণুকি বহিল। তেওঁ কাকতিৰ চাহৰ কাপটোৰ কাষত থকা প্লেটখনলৈ মন কৰিলে। এতিয়াও 1.5খন জিলাপি বাকী। হৰেণুকিলৰ মূৰটো গৰম গৰম লাগিল। এজন কনিষ্টেবলে হৰেণ দত্তৰ আগতো একাপ চাহ আৰু 3খন জিলাপিৰ এখন প্লেট থলে। খাওক ছাৰ, জিলাপিকেইটা সঁচাকৈ বৰ ফচফচীয়া। কাকতি ছাৰৰ অৰ্ডাৰ মতে মই মানুহ পঠাই পূজাথলীৰ ওচৰৰ পৰা অনাইছোঁ। খাই চাওক, আমাৰ সকলোৱে খাই বৰ ভাল পাইছে, দুৱাৰাই ক'লে। SP দুৱাৰাৰ অলক্ষিতে অৰিন্দম কাকতিয়ে হৰেণুকিললৈ এবাৰ চালে। হৰেণুকিলৰ এনে লাগিল যেন চাৱনীটোৱে কৈছে, SP হ'লে কি হ'ব, মোৰ ছাত্ৰহে।